তোমালোকক আপোনালোকে গম পায় যে ইতিমধ্যে সেকেন্ড ৰাউন্ড এলটমেন্ট ৰিজাল্ট যোৱাকালি অৰ্থাৎ 7 অক্টোবৰ তাৰিখে পাব্লিছ কৰিলে আৰু বহুত শিক্ষাৰ্থীয়ে নিজৰ এলটমেন্ট লেটাৰ ইতিমধ্যে লাভ কৰিছে আৰু তেওঁলোকৰ এডমিশন আজি অৰ্থাৎ 8 অক্টোবৰ আৰু অহাকালি 9 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু এই দুদিনত এই শিক্ষাৰ্থীসকলে এডমিশনৰ প্ৰক্ৰিয়াটো কমপ্লিট কৰিব লাগিব এডমিশন ফিজ বা ডকুমেন্টছ আদি দিয়াৰ পৰা আৰম্ভ কৰি সকলো প্ৰক্ৰিয়া এই দুদিনত কমপ্লিট কৰিব লাগিব তোমালোকৰ এটা কথা হ'ল বহুত শিক্ষাৰ্থী যেহেতুকে এতিয়া পৰ্যন্ত এলটমেন্ট লাভ কৰা নাই বা বহুত শিক্ষাৰ্থী এনেকুৱা আছে যে এডমিশন লবলৈ বহুত ইচ্ছুক কিন্তু তেওঁলোকে এতিয়া পৰ্যন্ত এলটমেন্ট লাভ কৰা নাই বা তেওঁলোকৰ মাৰ্কস ভাল তথাপিও তেওঁলোকে এলটমেন্ট পোৱা নাই কাৰণটো কি আৰু তেওঁলোকে এলটমেন্ট পাবনে নাই আৰু তেওঁলোকে সেকেন্ড কাউন্সেলিং কৰিব পাৰিবনে নাই আৰু কোন সকল শিক্ষাৰ্থীয়ে এই সেকেন্ড ৰাউন্ড অনলাইন কাউন্সেলিং কৰিব পাৰিব থাৰ্ড ৰাউন্ড এলটমেন্ট ৰিজাল্ট কেতিয়া লাভ কৰিব বা কেতিয়া পাব কোন সকল শিক্ষাৰ্থীয়ে পাব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'ত জনাম তোমালোকৰ তেতিয়ালে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ৰেডি এখলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তবলক আজি মোৰ ভিডিঅ'টিলে মই আপোনালোকক এটা বহুত শিক্ষাৰ্থীৰ মনত এইটো প্ৰশ্ন উদয় হৈছে যে সেকেন্ড ৰাউন্ড এলটমেন্ট ইতিমধ্যে কমপ্লিট হৈ গৈছে এডমিশন আজি আৰু কাইলে প্ৰক্ৰিয়াটো তেওঁলোকৰ কমপ্লিট হৈ যাব এটা কথা হ'ল সেকেন্ড ৰাউন্ড অনলাইন কাউন্সেলিং কেতিয়া হ'ব যেহেতুকে সেকেন্ড এলটমেন্ট হৈ গ'ল থাৰ্ড ৰাউন্ড এলটমেন্ট ওলাব আৰু নোটিফিকেশনটোত মেনশন কৰিছে যে থাৰ্ড ৰাউন্ড এলটমেন্টৰ কাৰণে শিক্ষাৰ্থীসকলে এগেইন অনলাইন কাউন্সেলিং কৰিব লাগিব এটা অনলাইন কাউন্সেলিং কেৱল প্ৰাইভেটত হ'ব নে গভৰ্ণমেণ্টত হ'ব বনকল মাপকক জনাই দিও যে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োখনতে অনলাইন কাউন্সেলিং হ'ব আৰু এই অনলাইন কাউন্সেলিং ক'ত হ'ব য'ত ভেকেন্সি থাকিব যেহেতুকে আজি আৰু কালি এডমিশনৰ পাছত ইনষ্টিটিউট বিলাকে এগেইন এসচিআৰটিৰ পৰ্টেলত দাখিল কৰিব লাগিব যে তেওঁলোকৰ ইনষ্টিটিউটত বা তেওঁলোকৰ ডিস্ট্ৰিক্টত কিমান ভেকেন্সি আছে আৰু সেই ভেকেন্সি মতে যিবোৰ ইনষ্টিটিউচনত ভেকেন্সি থাকিব সেই ইনষ্টিটিউট বিলাকত আকৌ ভেকেন্সি থকা লিষ্ট এসচিআৰটিয়ে পাব্লিছ কৰিব আৰু কাট অফ লিষ্ট তেওঁলোকে পাব্লিছ কৰিব অহা 16 অক্টোবৰ তাৰিখে হয় বন্ধুসকল 16 অক্টোবৰ তাৰিখে এসচিআৰটিয়ে এগেইন আপোনালোকৰ সেকেন্ড ৰাউন্ড এলটমেন্টৰ কাট অফ তেওঁলোকে পাব্লিছ কৰিব আৰু কোনটো ইনষ্টিটিউচনত কিমান ভেকেন্সি আছে তেওঁলোকে পাব্লিছ কৰিব আৰু সেই ভেকেন্সি মতে আপোনালোকে 17 অক্টোবৰৰ পৰা 19 অক্টোবৰ পৰ্যন্ত আপোনালোকে অনলাইন কাউন্সেলিং কৰিব পাৰিব আৰু সেই অনলাইন কাউন্সেলিংত আপোনালোকে আপোনালোকৰ পছন্দৰ শিক্ষানুষ্ঠান প্ৰেফাৰেন্স 1 প্ৰেফাৰেন্স 2 প্ৰেফাৰেন্স 3 এনে ধৰণে আপোনালোকে সিলেক্ট কৰিব পাৰিব কিন্তু এই প্ৰেফাৰেন্স 1 প্ৰেফাৰেন্স 2 যে দিব ইনষ্টিটিউটত কিন্তু ভেকেন্সি থাকিব লাগিব সাপোজ আপোনালোকৰ ডিস্ট্ৰিক্টত তিনিখন ইনষ্টিটিউট আছে তিনিখন ইনষ্টিটিউটত ইতিমধ্যে দুখনত ইনটেক সিট সেকেন্ড ৰাউন্ডতে ফিল আপ হৈ গল তেতিয়াহলে আপোনালোকৰ ডিস্ট্ৰিক্টত কেৱল মাত্ৰ এখনহে অনলাইন কাউন্সেলিং কৰিব পাৰিব সেকেন্ড ৰাউন্ডৰ কাৰণে হয় বন্ধুসকল সেকেন্ড অনলাইন কাউন্সেলিংত তেতিয়াহলে আপোনালোকৰ ডিস্ট্ৰিক্টত কেৱল এখনহে প্ৰেফাৰেন্স হিচাপে দিব পাৰিব তেনে ক্ষেত্ৰত আৰু যদি এনেকুৱা ডিস্ট্ৰিক্টত এনেকুৱা থাকিব পাৰে যে গোটেই কেইখনতে ভেকেন্সি আছে তেতিয়াহলে গোটেই কেইখনতে আপোনালোকে প্ৰেফাৰেন্স 1 প্ৰেফাৰেন্স 2 প্ৰেফাৰেন্স 3 আপোনালোকে যেনে ধৰণে ফাৰ্স্ট কাউন্সেলিং কৰিছিল তেনে ধৰণে আপোনালোকে নিজৰ পছন্দ মতে প্ৰেফাৰেন্সসমূহ দিব পাৰিব কিন্তু বন্ধুসকল মই আপোনালোকক জনাই দিও যেহেতুকে আপোনালোকে ফাৰ্স্ট ৰাউন্ড এলটমেন্টৰ পাছত কাট অফ চাই আপোনালোকে বা ভেকেন্সি লিষ্ট চাই গম পাইছে যে সেকেন্ড ৰাউন্ডত গভৰ্ণমেণ্টৰ ইনষ্টিটিউট বা গভৰ্ণমেণ্ট ইনষ্টিটিউট বিলাকত তেনেকুৱা ধৰণে ভেকেন্সি নাথাকিব যি ধৰণে আপোনালোকে বিচাৰিছে বা যি ধৰণে আপোনালোকে ভাবিছে হে তেনে ধৰণে ভেকেন্সিটো নাথাকিব খুব সম্ভৱ সেকেন্ড ৰাউন্ডতে আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট বিলাকৰ ভেকেন্সি ফিল আপ হৈ যাব যেহেতুকে এইবাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট বিলাকৰ ভেকেন্সি বহুত কম তাত ইনটেক যিমান আছে তাৰে 10-15টা ইন সাৰ্ভিস টিচাৰ্ছ সকলৰ কাৰণে ৰিজাৰ্ভ কৰি থৈছে যাৰ কাৰণে ফ্ৰেছ ক্যান্ডিডেট সকলে বহুত সমস্যাত পৰিছে তেওঁলোকে এডমিশন লাভ কৰিব পৰা নাই আৰু হেতু কাৰণে এইবাৰ কম্পিটিশনো বহুত হৈছে বহুত শিক্ষাৰ্থীয়ে বেছি নম্বৰ পায় অৰ্থাৎ 50ৰ ওপৰত পাইছে 45 47 পাইছে তথাপিও তেওঁলোকে এডমিশন লাভ কৰিব পৰা নাই হে বন্ধুসকল যিসকল শিক্ষাৰ্থীয়ে এতিয়া পৰ্যন্ত এডমিশন লাভ কৰা নাই তেওঁলোকক মই জনাই দিও যে আপোনালোকে এগেইন অনলাইন কাউন্সেলিং কৰিব লাগে আৰু অনলাইন কাউন্সেলিং আপোনালোকৰ যেহেতুকে 17 ৰ পৰা 19 তাৰিখৰ ভিতৰত কমপ্লিট হৈ যাব আৰু এই 17 ৰ পৰা 19 তাৰিখৰ অনলাইন কাউন্সেলিং কৰাৰ পাছত এসচিআৰটিয়ে এগেইন থাৰ্ড ৰাউন্ড এলটমেন্ট ৰিজাল্ট পাব্লিছ কৰিব অহা 22 অক্টোবৰ তাৰিখে আৰু এই 22 অক্টোবৰত আপোনালোকৰ যেটো ৰিজাল্ট ওলাব সেই ৰিজাল্টৰ মতে যিসকলে এলটমেন্ট লাভ কৰিব তেওঁলোকে আকৌ 23 তাৰিখৰ পৰা 25 তাৰিখ পৰ্যন্ত এডমিশন কমপ্লিট কৰিব লাগিব আৰু ইয়াৰ পাছতো যদি কোনো শিক্ষানুষ্ঠানত বা কোনো ইনষ্টিটিউচনত
ডায়েটত হওক বা বিটিচিত হওক নৰ্মেলত হওক বা প্ৰাইভেট ইনষ্টিটিউটবিলাকত হওক যদি ভেকেঞ্চি থাকে থাৰ্ড ৰাউণ্ডৰ পাছত মানে আপোনালোকৰ 23 পৰা 25 তাৰিখৰ ভিতৰত যেটো এডমিশন প্ৰক্ৰিয়া চলিব সেই এডমিশনৰ পাছত যদি কোনো ইনষ্টিটিউচনত ভেকেন্সি থাকি যায় বা ৰৈ যায় তেতিয়াহলে এগেইন এসচিআৰটিয়ে কিন্তু 4th ৰাউণ্ড এলটমেন্ট ৰিজাল্ট পাবলিশ নকৰে কেৱল মাত্ৰ তেওঁলোকে ভেকেন্সি লিষ্ট এটা পাবলিশ কৰিব আৰু থাৰ্ড ৰাউণ্ডত কিমান কাট অফ গৈছে তেওঁলোকে অহা 28 তাৰিখে তেওঁলোকে পাবলিশ কৰিব যে 28 অক্টোবৰ তাৰিখে কোনটো ইনষ্টিটিউচনত কিমান ভেকেন্সি আছে আৰু থাৰ্ড ৰাউণ্ড এলটমেন্ট ৰিজাল্টত কিমান কাট অফ গৈছে 28 অক্টোবৰ তাৰিখে পাবলিশ কৰিব আৰু 28 অক্টোবৰৰ পাছতে এসচিআৰটিয়ে এগেইন এটা নোটিফিকেশন পাবলিশ কৰিব যেটো নোটিফিকেশনত আপোনালোকে গম পাব যে কোনটো ডিস্ট্ৰিক্টত কিমান আপোনালোকে ভেকেন্সি আছে আৰু স্পট এডমিশন সেই তেতিয়াই তেওঁলোকে নোটিফিকেশন যোগে জনাব যে কোনবোৰ শিক্ষাৰ্থীয়ে বা কোনবোৰ ইনষ্টিটিউচনত স্পট এডমিশন ল'ব পাৰিব আৰু কেনেকুৱা ধৰণে আপোনালোকে এডমিশনটো ল'ব পাৰিব সম্পূৰ্ণ কথা তেওঁলোকে এটা নোটিফিকেশন যোগে পাবলিক কৰিব অৰ্থাৎ বহুত শিক্ষাৰ্থীয়ে এটো ভাবি আছে যে স্পট এডমিশন কোনো ধৰণৰ পাবলিক নোটিস নিদিয়াকৈ এডমিশন প্ৰক্ৰিয়া কমপ্লিট কৰিব তেনেকুৱা নহয় এসচিআৰটিয়ে স্পট এডমিশনৰ কাৰণে প্ৰত্যেক বছৰে পাবলিক নোটিস পাবলিশ কৰিব আৰু সকলো শিক্ষাৰ্থীয়ে যদি গম পায় তেতিয়ালে তেওঁলোকে স্পট এডমিশনৰ কাৰণে ইনষ্টিটিউচন বিলাকত ভিজিট কৰিব লাগিব তো মই আগৰ ভিডিওতে আপোনাক জনাইছিল যে স্পট এডমিশনৰ কাৰণে আপোনাক এটা স্পট এডমিশনৰ কাউন্সেলিং ফৰ্ম এটা ফিল আপ কৰি লৈ যাব লাগে তেনে ধৰণে আপোনাক তাত ইনষ্টিটিউট বিলাকত আপোনাক সকলো ডকুমেন্টস এগেইন সাবমিট কৰিব লাগে আৰু সেই স্পট এডমিশনো আনকি আপোনাক মেৰিট বেচিছত সিলেক্ট হ'ব আৰু অৰ্থাৎ আপোনাক পেট মাৰ্কছৰ ওপৰত ডিপেন্ড কৰিব আপোনাক হাই সেকেন্ডাৰী গ্ৰেজুৱেচনৰ মাৰ্কছ তাত মেটাৰ নকৰে আপোনাৰ মাৰ্কছ মেটাৰ কৰিব পেট এক্সামত আপুনি কিমান মাৰ্কছ পাইছে তো হেতু ভিত্তিত এগেইন আপোনাক স্পট এডমিশনো হ'ব পাৰে যদি আপোনাক থাৰ্ড ৰাউণ্ড পৰ্যন্ত এলটমেন্ট নেপায় তো বন্ধুসকল এতিয়া মই আপোনাক সম্পূৰ্ণ শেডিউল মই বুজাই দিছো যে আপোনাক সেকেন্ড ৰাউণ্ডৰ এডমিশন কেতিয়া হ'ব আজি আৰু কাইলৈ যেতিয়াকৈ হৈ যাব আৰু সেকেন্ড অনলাইন কাউন্সেলিং কেতিয়া হ'ব মই আপোনাক জনাইছো সেকেন্ড ৰাউণ্ড এলটমেন্ট ৰিজাল্ট কেতিয়া হ'ব সেকেন্ড ৰাউণ্ড এলটমেন্টৰ এডমিশন কেতিয়া হ'ব সৰি থাৰ্ড ৰাউণ্ড এলটমেন্টৰ এডমিশন কেতিয়া হ'ব মই আপোনাক জনালো আৰু স্পট এডমিশন কেতিয়া হ'ব পাৰে সম্পূৰ্ণ কথা মই আপোনাক ইতিমধ্যে জ্ঞাত কৰিছো আৰু এতিয়া কথা হ'ল যিসকল শিক্ষাৰ্থীয়ে এতিয়া সেকেন্ড ৰাউণ্ড এলটমেন্টত মানে তেওঁলোকে এডমিশনৰ এলটমেন্ট লেটাৰ লাভ কৰিছে তেওঁলোকে যদি থাৰ্ড ৰাউণ্ডত এডমিশন লয় এগেইন বুলে থাৰ্ড ৰাউণ্ডত পাৰ্টিসিপেট কৰিব পাৰিবনে নাই বন্ধুসকল মই আপোনাক জনাই দিও আপোনালোকে নিশ্চয় পাৰিব আপোনালোকে থাৰ্ড ৰাউণ্ডৰ কাৰণেও পাৰ্টিসিপেট কৰিব পাৰিব এগেইন আপোনালোকে অনলাইন কাউন্সেলিংও কৰিব পাৰিব কিন্তু তাৰ কাৰণে বন্ধুসকল আপোনালোকে এডমিশন লৈ থোৱাটো ভাল যেহেতুকে ইনটেক বহুত কমি গৈছে আপোনালোকে যদি এডমিশন লৈ থয় তেতিয়াহলে আপোনালোকৰ এডমিশনটো সিকিউৰ হৈ যাব আৰু আপুনি থাৰ্ড ৰাউণ্ড এলটমেন্ট বা সেকেন্ড অনলাইন কাউন্সেলিং কৰিবলৈ এটা এনএক্সআৰ দিব লাগিব ইনষ্টিটিউচনখনত এনএক্সআৰটো এটা ফিল আপ কৰি দিব যেটো মেনশন কৰা থাকিব যে আপুনি যদি বেটাৰ ইনষ্টিটিউট ইয়াতকৈ বেটাৰ ইনষ্টিটিউট লাভ কৰে তেতিয়াহলে আপুনি সেইখন ত্যাগ কৰি অন্য এখনত এডমিশন ল'ব বুলি এনএক্সআৰটোত মেনশন কৰা থাকিব হয় বন্ধুসকল আপোনালোকে এনএক্সআৰটো সাবমিট কৰিব এডমিশন লৈ ল'ব আৰু সেকেন্ড অনলাইন কাউন্সেলিং আপোনালোকে কৰিব পাৰিব যদি এনএক্সআৰটো দিয়ে আৰু যদি আপুনি তাতে স্যাটিসফাইড তেতিয়ালে আপুনি এনএক্সআৰটো নিদিলে হ'ব আৰু বহুত শিক্ষাৰ্থী এনেকুৱা আছে যে কমেন্ট সেকশনত কমেন্ট কৰি আছে যে ফাৰ্স্ট ৰাউণ্ড এলটমেন্টত তেওঁলোকে লাভ কৰিছিল তেওঁলোকে ফাৰ্স্ট ৰাউণ্ড এলটমেন্টত তেওঁলোকৰ নাম আহিছিল কিন্তু সেকেন্ডত এটা যোৱাকালি যেটো পাবলিশ হৈছে সেকেন্ড এলটমেন্ট তেওঁলোকে লাভ কৰা নাই হয় মই আপোনাক আগতে জনাইছো যে আপোনালোকৰ ফাৰ্স্ট ৰাউণ্ড এলটমেন্টত যদি আপোনালোকৰ নাম আহিছিল সেম ইনষ্টিটিউটত কিন্তু আপোনালোকৰ নাম নাহে মই আপোনালোকক বাৰে কৈছো এটো সেম ইনষ্টিটিউটত কেতিয়াও নাম নাহে আপোনালোকে আদাৰ ইনষ্টিটিউটত যদি সিলেকশন পায় দেন আপোনালোকৰ নাম আহিব হেতুৱে কৈছো আৰু যিসকলে এডমিশন লৈছে এনএক্সআৰটো সাবমিট কৰিছে তেওঁলোকৰ নাম কিছুমান শিক্ষাৰ্থীৰ নাম আহিছে সেকেন্ড এলটমেন্টতো নাম আহিছে তো তেওঁলোকে সেইখন ইনষ্টিটিউচনত এডমিশনটো এৰি পেলাই তেওঁলোকে নেক্সট ইনষ্টিটিউচন যত এতিয়া সিলেকশন পাইছে তাতে তেওঁলোকে এডমিশন ল'ব পাৰিব আৰু যিখন প্ৰথম ইনষ্টিটিউটত যেটো তেওঁলোকে এডমিশন লৈছে হেতু বাই ডিফল্ট তেওঁলোকৰ কেনসেলেশন হ'ব যেতিয়া আপোনাৰ নাম সেকেন্ড ৰাউণ্ড এলটমেন্টত পাবলিশ কৰিছে বা আহিছে তেতিয়া আপোনাৰ সেইখন ইনষ্টিটিউচনৰ এডমিশনৰ যেটো প্ৰক্ৰিয়া হেতু কেনসেল হৈ গৈছে তো বন্ধুসকল তেতিয়ালে আপোনালোকে এনে ধৰণে এডমিশন প্ৰক্ৰিয়া চলাব পাৰিব তো বন্ধুসকল তেতিয়ালে এইটো আছিল আজিৰ ভিডিও আশা কৰিছো আপোনালোকক এই ভিডিওটিৰ জৰিয়তে কিঞ্চিত হলে উপকৃত কৰিব পাৰিছো আৰু এই ভিডিওটি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই